Hello everyone, আপোনালোকক পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টো হৈছে ট্ৰেডিংৰ ওপৰত। যদি আপুনি এজন বিগিনাৰ হয় আৰু ট্ৰেডিংৰ বিষয়ে একো নাজানে তেন্তে আপুনি সঠিক ভিডিঅ'টোলৈকে আহিছে। আজি মই আপোনালোকক ইণ্ডিয়ান মাৰ্কেটত কেনেকৈ ট্ৰেডিং কৰে সেই বিষয়ে সম্পূৰ্ণৰূপে শিকাই দিম। ট্ৰেডিং মানে হ'ল সৰল ভাষাত যিকোনো এটা বস্তু কম দামত কিনি বেছি দামত বিক্ৰী কৰা। উদাহৰণ, আপুনি যদি 1 কেজি আপেল 100 টকাত কিনি 120 টকাত বিক্ৰী কৰিলে তেন্তে আপোনাৰ 20 টকা লাভ হ'ল, মানে প্ৰফিট হ'ল। কিন্তু যদি সেই আপেলটো 80 টকাত বিক্ৰী কৰিব লগা হয় তেন্তে 20 টকা লোকচান হ'ল, মানে লছ হ'ল। ফোনৰ এপ্লিকেশ্যন বা ডিজিটেল প্লেটফৰ্মত আমি বিভিন্ন কোম্পানী শ্বেয়াৰ ক্ৰয় বিক্ৰয় কৰি ট্ৰেডিং কৰোঁ। যদি আপুনি কোনো কোম্পানী এটাৰ শ্বেয়াৰো কিনে তেন্তে সেই কোম্পানীৰ অংশীদাৰী হৈ পৰিব। ইণ্ডিয়ান ষ্টক মাৰ্কেটত মূলতঃ 3 ধৰণে ট্ৰেডিং কৰিব পৰা হয়। 1 নম্বৰ ডেলিভাৰী ট্ৰেডিং, 2 নম্বৰ ইণ্ট্ৰাডে ট্ৰেডিং, 3 নম্বৰ ফিউচাৰ চেঞ্জ অপশ্যন। ডেলিভাৰী ট্ৰেডিং, ইয়াত যিকোনো এটা কোম্পানী শ্বেয়াৰ যেতিয়াই মন যায় কিনিব পাৰে আৰু যেতিয়াই মন যায় বিক্ৰী কৰি দিব পাৰে। ইয়াৰ কোনো সময়সীমা নাই, 1 বছৰৰ পৰা 10 বছৰৰ ভিতৰলৈকে ধৰি ৰাখিব পাৰি। ইণ্ট্ৰাডে ট্ৰেডিং, ইয়াত একেদিনাই কিনি একেদিনাই বিক্ৰী কৰিব লাগে। বজাৰ ৰাতিপুৱা 9:15ত খোলে আৰু বিয়লি 3:30ত বন্ধ হয়। 3 নম্বৰ ফিউচাৰ চেঞ্জ অপশ্যন, ইয়াত আটাইতকৈ বেছি ৰিস্ক আৰু আটাইতকৈ বেছি লাভ হয়। কম পইচাৰে ডাঙৰ লাভ কৰিব পাৰি কিন্তু লোকচানৰো সম্ভাৱনা উচ্চ। ডেলিভাৰী ট্ৰেডিং ডেমো, ট্ৰেডিং কৰিবলৈ প্ৰথমতে আপোনাৰ ডিমেট একাউণ্ট এটা থাকিব লাগিব, যেনে এংগল 1। যেনে টাটা মটৰ্ছৰ ষ্টক চিলেক্ট কৰিলোঁ, দাম প্ৰায় 359 টকা। বাই অপশ্যনত ক্লিক কৰি কোৱান্টিটি 1 দিলে। প্লেচ বাই অৰ্ডাৰত ক্লিক কৰাৰ লগে লগে অৰ্ডাৰ হৈ গ'ল। পজিশ্যন টেবত গৈ লাইভত লাভ লোকচান চাব পাৰিব আৰু বিক্ৰী কৰিবলৈ এক্সিট মাৰ্কেটত ক্লিক কৰিলেই শ্বেয়াৰ বিক্ৰী হৈ যাব। অপশ্যন ট্ৰেডিং ডেমো, ফিউচাৰ চেঞ্জ অপশ্যনত নিফটি 50 বা বেংক নিফটিৰ দৰে সূচক ট্ৰেড কৰোঁ। কল আৰু পুটৰ অৰ্থ, কল CE, যেতিয়া বজাৰৰ গ্ৰাফ ওপৰলৈ UP যাব বুলি ভাবিব। পুট PE, যেতিয়া বজাৰৰ গ্ৰাফ তললৈ ডাউন যাব বুলি ভাবিব। যেনে নিফটি অপশ্যন চেইন খুলি কল অপশ্যনত এটা লট আৰু 75টা ক্ৰয় কৰিলোঁ। পজিশ্যন টেবত গ্ৰাফৰ গতি অনুসৰি লাইভ লাভ লোকচান সলনি হৈ যায়। বিক্ৰী কৰিবলৈ এক্সিট মাৰ্কেটত ক্লিক কৰি দিলেই ট্ৰেড বন্ধ হৈ যাব। ইণ্ট্ৰাডে ট্ৰেডিং ডেমো, ইণ্ট্ৰাডে টেব চিলেক্ট কৰি অৰ্ডাৰ দিলে 5 গুণ কম দামত শ্বেয়াৰ পোৱা যায়। মাৰ্কেট প্ৰাইচ বনাম লিমিট প্ৰাইচ ছেট কৰি আপুনি মনে বিচৰা দামলৈ বজাৰ নামিলে অটো বাই হ'বলৈ ছেট কৰিব পাৰি। বজাৰ বন্ধ থাকিলে অৰ্ডাৰ শ্বেডিউল হৈ থাকে আৰু মাৰ্কেট খোলাৰ লগে লগে কাৰ্যকৰী হয়। এই ভিডিঅ'টো কেৱল নতুন শিকাৰুসকলৰ বাবে এটা এডুকেশ্যনেল টিউটৰিয়েল আছিল। মই কোনো ধৰণৰ ফাইনেন্সিয়েল এডভাইচ দিয়া নাই। কিবা ট্ৰেড লোৱাৰ আগতে বজাৰখন ভালদৰে বুজি ল'ব, বিশ্লেষণ কৰি ল'ব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজি ভিডিঅ' চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।